এণ্ড ৱেলকাম টু মাই জোনাই ল'ৰা মৃণাল সোণাল ইউটিউব চেনেল। আজি ভিডিঅ'টো স্পেচিয়েল হ'ব গৈ আছে, আপোনালোকে চাই থাকক। ভিডিঅ'টো কি স্পেচিয়েল হ'ব গৈ আছে আপোনালোকক কৈ আছোঁ। মই মানে লগৰকেইটাক কৈছিলোঁ মোৰ চেনেলটো ইমান এটা ছাবস্ক্ৰাইব হ'লে মানে মই পাৰ্টি এটা দিম বুলি। সেই ছাবস্ক্ৰাইবটো আজি হৈ গ'ল আৰু পাৰ্টিটো কিটো দিম, সৰু সুৰা এটা দিম আৰু মোৰ পইচাও নাই হাতত, ইমান টকা আছে অকল পইচা। সেয়া পাৰ্টিটো দিম বুলি গৈ আছোঁ এতিয়া আমি এটা ধামাকাদাৰ জেগা। বলক বস্তুকেইটা কি কি ল'লোঁ চাই লওক আপোনালোকে। এইটো এটা বস্তু পাৰ্টি আৰু ছাবস্ক্ৰাইব বেছি হোৱা নাই, আপোনালোকৰ আশীৰ্বাদত অলপমান হৈছেগৈ আৰু আপোনালোকে আগুৱাই যাবলৈ কিবা কৰক, আশীৰ্বাদ কৰক। আৰু এয়া এটা এইটো ইয়াত বেয়া বস্তু নাই বাৰু, কিবা আছে এইটো আৰু এইটো। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये এইটো আৰু তাৰে ইয়াত লগৰ কেইটামান আছে, তাত আমি গৈ আছোঁ। আপোনালোকে চাওক নদীখন এতিয়া ইয়াত আছে, নদীখন বেছি পানী নহয় বাৰু, বাৰিষা দিনত অলপমান হয়, এতিয়ানো নহয় বাৰু, এইবছৰ বেছি পানী হোৱা নাই। আৰু 2 বছৰমানৰ আগতে নদীখন এইফালে আহিছিলে, গোটেই গৰা কঢ়াই দিলে নদীখনে। এইফালে মাথাউৰি এটা দিছিলে 2 বছৰমানৰ আগতে, মাথাউৰিটো ভাঙি কিনে ভাঙি দিলে। মাথাউৰিটো এইটো বেছি ডাঙৰ ওখ নাছিলে, এইটোৱে আছিলে। আৰু 2 বছৰমান হ'ল নেকি মাথাউৰিটো, 2 বছৰমানৰ আগতে কেনেকৈ নদীয়ে গৰা কঢ়াই কি কৰি দিছিলে। এইখিনি ৰুব বালি হৈ আছে, এতিয়ালৈকে ৰুব পৰা নাই, চব গৰা কঢ়াই দিছিলে। আমাৰ এইফালে চাওক পানী নোহোৱাত কি অৱস্থা হৈ গৈছে, ৰুব পৰা নাই ধান, চব খালী হৈ আছে। এইবোৰ হাল বাই থৈ দিছে, ৰুব পৰা নাই, পানী নাই, শুকান মাটিমাহ ৰুব পৰা হৈ আছে, মাটিমাহ সিঁচিব পৰা হৈ আছে অৱস্থা ন বুধিন, মাটিমাহ সিঁচিব পৰা অৱস্থা। এয়া বহুতৰে মাটি বহুত পুৰি আছে মাটি। এয়া এতিয়া আহি গ'লোঁ সেই লগৰকেইটাৰ ওচৰত। দাদা সেইকেইটা লগৰ পৰা মোবাইল টিপি আছে। মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দে। লাজ কৰি আছা আপুনি কি বুলি ক'ব দাদা? তুমি আগতে আগুৱাই যোৱা তাকে কম আৰু যাতে আগুৱাই যোৱা আৰু তোমাৰ হওক ভাল কোৱা তুমি। হ'ব আৰু আপুনি কিবা এটা কৈ দিয়ক মোৰ চেনেলটোৰ বিষয়ে। প্ৰথমতে কংগ্ৰেচুলেশ্যন, থেংক ইউ একদম আগলৈ আৰু যাতে আগুৱাই যোৱা। তোমাৰ যি আশা আছিলে পূৰণ হৈ গ'ল ন, সেইটো সৰু সুৰা গিফ্ট এটা দিছোঁ আৰু হ'ব দিয়ক, থেংক ইউ। আলুৱে হয় বস্তুবিলাক পাকেট চিনি আমি তাত বেলেগ এজেগাত জমা কৰি থৈ দিম, লাগিলে নহ'লে বা ঘৰত লৈ যাম, ঘৰত জ্বলাই দিম পাকেটখিনি। আইডিয়া দিলো ওলালো মই পাকেটখিনি। স্বচ্ছ ভাৰত অভিযান কি দেই। এই পাকেটখিনি আমি ইয়াত থৈ দিম, পিছতে ঘৰত লৈ যাম। নদী কাষত আহিছিলোঁ, এতিয়া নদী কাষত আপোনালোকে চাওক ভিউটো কেনেকুৱা। আপোনালোকে চাই লওক ভিউটো কেনেকুৱা আহিছে। আমাৰ ইয়াৰ পৰা পাহাৰখন বেছি দূৰ নহয় অৱশ্যে। চবে মোবাইলত ব্যস্ত, চবে মোবাইলত ব্যস্ত। এইটো লাজ কি চা, লাজ চা মোবাইলত পুৰা ব্যস্ত। আমাৰ চাওক পানী নাই, বৰষুণ নাই, ধানখিনি ৰোৱা পৰা অলপ পানী পোৱা নাই।
ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে ফ্ৰেণ্ড লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি দিব ঐ হিমালয় আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব চা এইকেইটা চা মানুহকেইটা চা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বাই যা তোমাৰ তাতে কামা থাকিলে আমাৰ বাই বাই ফ্ৰেণ্ড